আজি আমাৰ বিটিচি চৰকাৰৰ ফালৰ পৰা নিড বেছ ডায়েৰীৰ যি এটা স্কিম আছে ইয়াত আজি চাইকেল আৰু লগতে কেন ডিষ্ট্ৰিবিউশ্যন চেৰেমনি চলি আছে। সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰে আমি এই সমাজ ব্যৱস্থাটো নতুন ৰূপ দিবলৈ গৈ আছোঁ, ইয়াৰে বাস্তৱ ৰূপ এই আজি মচলপুৰত মচলপুৰত দেখা পাই আছোঁ, আমি অনুভৱ কৰি আছোঁ। মোৰ ক'বলগীয়া এটাই কথা আছে যে সমাজ আমি সকলোৱে এক হ'ব লাগিব আৰু সমাজে এতিয়া নতুন দিশেৰে আগবাঢ়িব লাগিব। আমি মাথো কৈ থাকিলে নহ'ব, আপোনালোকে আগবাঢ়ি আহিব লাগিব। আৰু ডায়েৰী ডেভেলপমেণ্ট যোনটো ডিপাৰ্টমেণ্ট আছে সেইটো আগৰ সময়ত কোনো গম পোৱা নাছিল, কিন্তু আজি আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়াৰ পৰা চৰকাৰ চলাইছে তেতিয়াৰ পৰা ডায়েৰী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত আমাৰ বহুখিনি মানে লাভৱানক কাৰ্য মানে আমাৰ স্কিমবিলাক হৈ আছে। যেনেকুৱা দ্ৰুত মিছন আছে, দ্ৰুত মিছনৰ দ্বাৰা আমি বহু মানে মানুহক আমি গৰু আৰু বাফেলো এইবিলাক দিবলৈ সক্ষম হৈছোঁ। আমি চাইছোঁ কি আমাৰ বিটিআৰ অঞ্চলৰ যি গাখীৰৰ যিখিনি নাটনি আছে, এই গাখীৰৰ নাটনিটো মেকআপ কৰাৰ কাৰণে আমি প্ৰচণ্ডভাৱে আমি চেষ্টা চলাই আছোঁ। কিমানজন মানুহ দিলে না আমিতো কিমানজনটো সেইটো খালি ডেমো, এইটো ডিষ্ট্ৰিক্ট ৱাইজৰ সকলো ডিষ্ট্ৰিক্ট অফিচাৰবিলাক ডিষ্ট্ৰিবিউশ্যন কৰিব। আমাৰ হ'ল 5000, আমি 5000 মানুহক চাইকেল আৰু কেন আমি ডিষ্ট্ৰিবিউশ্যন কৰিম। সকলো ডিষ্ট্ৰিক্টত 1000কে যাব। তেনেকুৱাতো প্ৰশ্ন নাই। মোৰ যিহেতু লাইভলিহুডৰ লগত বেছি এটা ডিপাৰ্টমেণ্টৰ ইনভলভমেণ্ট আছে, গতিকে মোক দেখা যায় কি মই লাইভলিহুডৰ যিখিনি কাম আছে মই একদম গ্ৰাউণ্ডত গৈ কাম কৰি আছোঁ। বহুত ডিপাৰ্টমেণ্ট আছে যোনটো ডিপাৰ্টমেণ্টবিলাকে দৈনন্দিন জীৱনৰ লগত জড়িত নাথাকে। যি ব্যক্তিসকলে মোক সদায় সক্ৰিয় বুলি ভাবি আছে তেখেতসকলৰ লগত মোৰ ভাল এটা সম্পৰ্ক আছে লাইভলিহুডকে লৈ পেলাই। বেলেগ কথা আৰু বেলেগ নাই আৰু বহুত ব্যৱস্থা কৰিছোঁ। মেইনলি আমি এতিয়া চাইছোঁ আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টত বহুখিনি আমাৰ এই অঞ্চলৰ মানুহৰ পটেঞ্চিয়েল আছে, ইয়াৰ দ্বাৰা নিবনুৱা সমস্যা সমাধান কৰা যায়। ডায়েৰী ডেভেলপমেণ্টৰ দ্বাৰা নিবনুৱা সমস্যা সমাধান কৰা যায়। আমি খালি চাকৰি বিচাৰি পেলাই ইয়াক মানে চাকৰি বিচৰাটোৱে এটা ছাৰ্ভিচ দৰে কৰি ল'লে সেইটো নহ'ব। আমি ঘৰতে বহি পেলাই গৰু পালন কৰিব পাৰোঁ, গাহৰি পালন কৰিব পাৰোঁ, মাছ পালন কৰিব পাৰোঁ, নতুন নতুন পদ্ধতি আছে, বায়'ফ্লক আছে, সেইবিলাকৰ দ্বাৰা সৰু ঠাইতে আপুনি কোটি টকা কামাব পাৰে। মইতো ভাবোঁ আমাৰ এই যুৱচাম, উঠি অহা যুৱচাম বিটিআৰ অঞ্চলৰ শিক্ষাটোকে আগত থৈ চিন্তা নকৰাকৈ লাইভলিহুডৰ লগত ইনভলভমেণ্ট হৈ কলেজ পঢ়াৰ লগত স্কুল যোৱাৰ লগতে একেলগে পেৰেলেলি গাহৰি পালন কৰা, মুৰ্গী পালন কৰা, মাছ পালন কৰা এইবিলাক একেলগে লৈ যাব লাগে। সেইটো মই আমাৰ আহি থকা যিবিলাক প্ৰজন্ম সেই প্ৰজন্মক মই এডভাইচ দিব খোজোঁ।